নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো লেটস ক্লিয়াৰ অল চেনেলটোলৈ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে অসম টেটৰ ইউপিৰ সিলেবাছত সন্নিবিষ্ট সমাজ বিজ্ঞান বিষয়ৰ পিটছ ইণ্ডিয়া এক্ট 1784 ৰ বিষয়ে আলোচনা কৰিম আৰু এই ভিডিঅ'টোত সম্পূৰ্ণ কনসেপ্টটো দিবলৈ চেষ্টা কৰা হৈছে গতিকে বলকচোন দেৰি নকৰি ভিডিঅ'টো চাই লওঁ উইলিয়াম পিট 1780 অৰ্থাৎ 1780 চনত ব্ৰিটিছ সংসদত প্ৰৱেশ কৰে আৰু 1783 চনত ইংলেণ্ডৰ প্ৰথমজন কম বয়সীয়া প্ৰধানমন্ত্ৰী হয় আৰু তেওঁৰ নামতে কি কৰা হয় ইষ্ট ইণ্ডিয়া কোম্পানী এক্ট যিখন আছিল 1784 সেইখনক পিটছ ইণ্ডিয়া এক্ট নামেৰে ঘোষণা কৰা হয় আৰু সেইখন পিটছ ইণ্ডিয়া এক্ট নামেৰে জনা যায় পিটছ ইণ্ডিয়া এক্ট 1784 ৰ মূল কাৰণ আছিল মানে এখন অহাৰ মূল কাৰণ আছিল ৰেগুলেটিং এক্টৰ সমস্যাসমূহ দূৰ কৰা ৰেগুলেটিং এক্ট 1773 ৰ জৰিয়তে কি কৰা হৈছিল বেংগল প্ৰেসিডেন্সিত গভৰ্ণৰ জেনেৰেল পতা হৈছিল আৰু চাৰিজনীয়া পৰিষদ গঠন কৰা হৈছিল আৰু তেওঁলোকৰ মাজত কোনো বিষয়ক লৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত প্ৰায় মনোমালিন্য দেখা গৈছিল অৰ্থাৎ গভৰ্ণৰ জেনেৰেলে কিবা সিদ্ধান্ত ল'ব খুজিলে সেই চাৰিজনীয়া যি পৰিষদ আছিল সদস্যৰ সেই চাৰিজনীয়া সদস্যই সপক্ষে মাত নিদিলে খেলিমেলিৰ সৃষ্টি হৈছিল আৰু সেই মনোমালিন্য আঁতৰ কৰাৰ বাবে মূলতে পিটছ ইণ্ডিয়া এক্টখন প্ৰণয়ন কৰা হৈছিল দ্বিতীয়তে ৰেগুলেটিং এক্ট 1773 ৰ জৰিয়তে বংগৰ গভৰ্ণৰ জেনেৰেলজনক ব্ৰিটিছ ভাইসৰয়ৰ তলতীয়া কৰা হৈছিল যদিও ভাৰতবৰ্ষৰ সম্পূৰ্ণ শাসন ব্যৱস্থাটো ব্ৰিটিছৰ অধীনলৈ নিব পৰা নাছিল কিন্তু ব্ৰিটিছ চৰকাৰে বিচাৰি আছিল যে ভাৰতবৰ্ষৰ সম্পূৰ্ণ শাসন ব্যৱস্থাটো তেওঁলোকৰ অধীনলৈ যাওক সেয়েহে পিটছ ইণ্ডিয়া এক্টৰ জৰিয়তে ইষ্ট ইণ্ডিয়া কোম্পানীৰ দখলত থকা সকলোবিলাক ঠাই ব্ৰিটিছ চৰকাৰৰ শাসনৰ অধীনলৈ তেওঁলোকে নিব বিচাৰিছিল এতিয়া হও পিটছ ইণ্ডিয়া এক্টৰ বৈশিষ্ট্য অৰ্থাৎ ইয়াৰ জৰিয়তে কি কৰা হয় পিটছ ইণ্ডিয়া এক্টৰ জৰিয়তে বোৰ্ড অফ কন্ট্ৰোল নামে এখন নতুন পৰিষদ গঠন কৰা হয় আৰু ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষমতা ইয়াৰ ওপৰত ন্যস্ত কৰা হয় আৰু এই পৰিষদত 6 জন সদস্য আছিল বংগৰ গভৰ্ণৰ জেনেৰেলৰ লগত থকা 4জনীয়া সদস্যৰ পৰিষদৰ সদস্য সংখ্যা কমাই 3 জন কৰা হৈছিল অৰ্থাৎ ৰেগুলেটিং এক্টৰ জৰিয়তে বংগৰ গভৰ্ণৰ জেনেৰেল পাতি দিয়া হৈছিল আৰু 4জনীয়া এখন পৰিষদ গঠন কৰা হৈছিল আৰু সেই পৰিষদৰ সদস্য সংখ্যা 3 জনলৈ হ্ৰাস কৰা হৈছিল যাতে গভৰ্ণৰ জেনেৰেলৰ ক্ষমতা বৃদ্ধি হয় আৰু কোনো বিষয়ৰ ওপৰত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বেছি বাধাৰ সৃষ্টি নহয় যেতিয়া 4 জন সদস্য আছিল তেতিয়া কিবা এটা সিদ্ধান্ত লবলৈ হলে 4 জন সদস্য আৰু বংগৰ গভৰ্ণৰ জেনেৰেলৰ হৈতে 5 জনে ভোটদান কৰিছিল আৰু তেতিয়া 3 জন সদস্যই যদি গভৰ্ণৰ জেনেৰেলৰ বিপক্ষে ভোটদান কৰিছিল তেতিয়া সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছিল কিন্তু যেতিয়া সদস্য 3 জন কৰা হয় সেই 3 জনৰ যদি দুজনেও গভৰ্ণৰ জেনেৰেলৰ সপক্ষত ভোটদান কৰে তেতিয়া গভৰ্ণৰ জেনেৰেলে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সুবিধা হৈছিল এটা অৰ্থত গভৰ্ণৰ জেনেৰেলৰ ক্ষমতা বৃদ্ধি পাইছিল পিটছ ইণ্ডিয়া এক্টৰ জৰিয়তে মাদ্ৰাজ আৰু মুম্বাইৰ গভৰ্ণৰৰ লগতো 3 জনীয়া সদস্যৰ একোখন পৰিষদ গঠন কৰি দিয়া হৈছিল So, Pitts India Actor বিষয়ে এইখিনি আছিল মূল কথা Please subscribe my channel to stay connected. Thank you.